বৃদ্ধ মই বৃদ্ধ বৃদ্ধ হৈ কালৈ সৰ্পই মোক গ্ৰাস নকৰাহেঁতেন ডেকা কালৰ তেজ থকাহেঁতেন তোৰ এই কংসৰ বুকুত মই তীক্ষ্ণ ৰাখি বহাই দিলো কিন্তু কি কৰিবা আজি যে মই তই বৃদ্ধ যাম কিন্তু মই যোৱাৰ আগতে দে যাম এই কুলাংগাৰ পুত্ৰক ঘোৰ অভিশাপ যিটো তেজৰ বলত তই বলিয়ান হৈ পিতা পুত্ৰৰ সম্বন্ধক কৰিছ বিচ্ছেদ যিটো তেজৰ বলত বলিয়ান হৈ তই কাঢ়ি লৈছ মথুৰাৰ ৰাজ সিংহাসন সেই টুপি তেজতেই এদিন ধৌত হব মথুৰাৰ ৰাজ সিংহাসন আৰু এদিন এই মথুৰাবাসীয়ে সেই ৰক্তেৰে কৰিব সিংহা আৰু এদিন এই মথুৰাবাসীয়ে পহালিব চৰণ এয়াই মোৰ ঘোৰ অভিশাপ বেলেগৰ ল'ৰা ছোৱালী জন্ম হ'ব আমাৰ এতিয়া জাতি ধৰাই থাকা আমাৰবোৰৰ সংসাৰ হৈছে আৰু নেদেখাজনেতো নেদেখে দেখাজনেও এনেকেও নাচায় আমিহে জানিছোঁ এই দুপৰ ৰাতি এতিয়া কাৰাগাৰৰ সন্মুখত পহৰা দি আছোঁ ইফালে মাইকী মানুহ ঘৰত অকলে বিচনা আমিহে জানো আমাৰ সংসাৰখনৰ কথা কলিয়া মোৰ সংসাৰখন কি হ'ব কিবা এটা বুদ্ধি দেচোন কি পেপে তইনো কি বিচাৰি আছ ঐ কিয় পেপে আছ তইনো কি চাই আছ মহাৰাজৰ কাৰা আদেশ ক'ৰবাত কিজানি সন্তান জন্ম হৈছে তাকে চাই আছো হাই এয়া হ'বলা মেকুৰী পোৱালি জন্ম হ'ব মাকজনীয়ে জন্ম দিব ক'ৰবাত থৈ যাবহি ইয়াত কান্দোন শুনিবে নহয় তেতিয়াই উঠি গ'লেই হ'ল আৰু দেহা এইটো মৰি গৈছে টোপনি ক্ষতি কৰি কিয় কি হৈছে কিয় পেপে আছ সদায় ৰাতি পহৰা চাচোন আমাৰতো সংসাৰ বুলিবলৈ কিবা এটা আছে আৰু কিবা এটা উপায় দেচোন লোকৰ সংসাৰ পহৰা দি থাকিলে নিজৰ সংসাৰ ক'ত আগবাঢ়িব তই মহাৰাজক কৈ কিবা এটা উপায় উলিয়া শাহু ঘৰলৈ যাব নোৱাৰো নাতি মুখ চাবলৈ বিচাৰে এইবাৰ শাহুৱাই কৈছো বোলো নিজৰ দেখোন সময় নাই ৰাতি প্ৰহৰা বেলেগৰ ল'ৰা ছোৱালীকে মই আৰু আধিত তুলি লওঁ নেকি কথা চা তই কি বুজি
ভাঙি নপৰিব কিমান ধৈৰ্য ধৰিম কিমান নে ভাঙিম আৰু এদিন অৰ্ধ ছুটি লৈ মই ঘৰলৈ গৈছো নহয় মানুহজনীক লগ পাইছো বোলো অকণমান মৰম কৰো হাতখনত চুই মৰম কৰিছো তাৰ হাতখন মুঠি মাৰি ধৰিছে তাৰপিছত মূৰতে হাতটো বুলাই দিছো চকুকেইটা মুদি দিছে মই বোলো আই মোৰ চকুলে এবাৰ মৰমত চাচোন তাই নেচায় মই বোলো এবাৰ চাচোন দুভাগ ৰাতি আহিছো তাই নেচায় পিছত গম পাইছো টোপনি ক্ষতি কৰি বোলে মোৰ চকু গাঁতত সোমাই গ'ল দাঁত চেলাইছ জাতি এইফাল যদি খোজ মাৰি দিম আটাই কিপাই পৰিব হেৰ' তই মাথা মাৰিব লাগে ক'ত মাথা মাৰি আছ ক'ত তই কচোন তোৰতো বিয়া পতা 10 বছৰ হৈছে 10 বছৰ 10টাকে সন্তানৰ দেউতা কেনেকে হলি তই এটা কথা কচোন মোক বিধান দেও তই এটা কথা ক সন্তান হ'বলৈ তোক কি লাগিব আই কিনো প্ৰশ্ন সোধে ৰাতিখন মানুহগৰাকীকে লাগিব সন্তান হ'বলৈ তোক লাগিব শাহু ইয়াক খোজ মাৰি দিব কি কথা কবলৈ আহে মানে শাহুৱাই কথা শুনিব লাগিব সেই শাহুৱাই কথা শুনিলো কাৰণে আজি বছৰে বছৰে মোৰ এটাকৈ সন্তান আমাকো দেচোন বুদ্ধিটো সেই দিনটোলৈ আজিও মনত পৰেও কেঁচুৱা মাত শুনিছ নেকি মই এনেই থাকিলেও কেঁচুৱাই কান্দি থকা নিচিনা শুনো মোৰো হেঁপাহ এটা আছে যে ক কথাটো শাহুৱাই কি কথা শুনিলি হেৰ' হেঁপাহ কৰি থকাকে তই চেষ্টা কৰ কচোন শাহুৱাই কি কথা শাহুৱাই যিদিনাখন তাই জীয়েকক মোলৈ বিয়া দিছে দুৱাৰ ধৰি ধৰাৰ সময়ত কইনা বিদায়ৰ সময়ত যেতিয়া মাকে দুৱাৰ ধৰিছে শাহুৱে মোক এটা কথাই কৈছে কি যে জোৱাই 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 বাহ পাহাৰে পৰ্বতে ঠেকা খাই মাতটো 4বাৰ মান ওলাইছ হেই নাই লোৱা ময়ে 4বাৰ দি লৈছো হা মাত আকৌ এবাৰ বোলে জোৱাই 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 শাহু 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 বোলে জোৱাই কি ক'লে শাহুৱে মোক কৈছে বোলে জোৱাই জীয়াৰীক তোমালৈ বিদায় দিলো আৰু তোমালৈ বিয়া দিলো তুমি সুখত দেখা দুখত দেখা মোক একো নালাগে তুমি কি খুৱাইছা কি পিন্ধাইছা মোক একোৱেই নালাগে একো নালাগে খালি মোৰ ছোৱালীজনীক খালী পেটে নেৰাখিবা আৰু শাহুৱাই কথা মানি মই আজিলৈকে তাইক খালী পেট হ'বলৈ দিয়া নাই দিয়া আমি এয়াহে পহৰা দি থাকোতে আমাৰ সংসাৰ হাঁহিছে চা কান্দিছো কান্দিছে আৰু ভাগৰ লাগিছে দেখোন গাটো টোপনিও লাগিছে মহা যে খাব ভালকে পহৰা দে ৰাতিটো পহৰা দি ঘৰলৈ ৰাতিপুৱা যাওঁ ঘৈণী অকণমান আগবাঢ়ি আহে মোৰ আকৌ টোপনিয়ে ধৰে
কি কাৰাগাৰ আৰু হাতৰ শিকলি আপোনা আপুনি পৰিল হলকি কাৰাগাৰৰ জ্যোতিৰে হল উদ্ভাসিত আৰু পোহৰেও নিদ্ৰাত মগন বাহিৰত প্ৰকৃতিৰ তাণ্ডৱ প্ৰলয় প্ৰসৱ বেদনাকো কৰি আওকাণ দৈৱকীয়ে কিয় কৰিছে ক্ৰন্দন দৈৱকী পুত্ৰ নে কন্যা দৈৱকী পুত্ৰ ৰত্ন দিলো উপহাৰ পুত্ৰ ভগৱান কিদৰে ৰক্ষা কৰিম পুত্ৰক ধ্বংসৰ কবলৰ পৰা বাৰু দিয়া দৈৱকী কোলে তুলি লওঁ বুকুৰ মানি একে কতা পুত্ৰ মোৰ বুকুৰ মানিক হে চিৰবাঞ্ছিত জগতৰ মানুহ বিশ্বৰূপ দেখাই আমাৰ বসুদেৱ দৈৱকীৰ সহস্ৰ জনম সাৰ্থক কৰিলা প্ৰভু
হে ভকত বৎসল কল্পতৰু তোমাৰ দৰে বিশ্বজনকৰ হবলৈ জনক জননী আছে জানো কিবা সাধ্য কিবা শক্তি আমাৰ ক্ষমা কৰা প্ৰভু আমাৰ সৰ্ব অপৰাধ হে করুণাময় নিজ গুণে তুষ্ট হৈ বৰশী করুণাধাৰ ধাৰাসাৰে আজি নিজ হাতে মেলি দিছা সৌভাগ্যৰ দুৱাৰ আমাৰ সামৰা তজু চক্ষু চাট মাৰি ধৰা জ্যোতি জগত পুত্ৰ হৈ তুমি মোক ধৰিলা সাৱটি মাতৃৰূপে ললো মই বুকুত সুমুৱাই পুত্ৰৰূপে নয়নৰ মণি ৰূপে আহা মোৰ কোলালৈ পুনৰবাৰ স্থিতি লোৱা দৈৱকীৰ গৰ্ভত ময়ো এবে কৰো নিবেদন নহলে আৰু দৈৱকী এতিয়া শুনা তোমালোকৰ পূৰ্ব জন্মৰ বৃত্তান্ত নহলে তুমি আছিলা সুতপা নামে ৰজা আৰু দৈৱকী আছিল প্ৰেঞ্চি নামে সতী তোমালোক দুয়োৱে মোক বন্ধুৰূপে পাবৰ বাবে কঠোৰ বধ কৰিলা এইবাৰ দৰে তিনি জন্ম শেষ হ'ল তৃতীয় জন্ম আহিলো পুত্ৰ ৰূপ ধৰি তোমাতেই উপজিলো সত্য ৰক্ষা কৰি ভক্তিভাৱে লৈ মোক কৰা পুত্ৰস্তে অৱশ্যেই মুখ্য পাইবা এৰিয়ে নিদে অৱশ্যেই মুখ্য পাইবা এৰিয়ে নিদে আকাশবাণী শুনিলা দৈৱকী তুষ্ট আছে আজি বিধাতা পুৰুষ কি কৰিব পাৰে কংস দুৰাচাৰে বুকুৰ মানিক মোৰ বংশৰ পদুম ফুল মুমূৰ্ষ দেহত তুমি বিনা দৈৱকীৰ শিৰাই শিৰাই কি যে ঢালি দিলা সুত অমৃত সঞ্জীৱিত হল মৃত প্ৰাণ ভাগ্যৱতী তুমি যে দৈৱকী মোকো দিয়া তুলি লওঁ সৌভাগ্যৰ দুৱাৰ কি দৈৱকী তুমি দেখোন কান্দিছা গোচোৱা চকুৰ পৰা লোটক তোমাৰ কান্দা নাথ দৈৱকী তুমিও লগতে কান্দা কান্দি কান্দি চকুলোৰে মজিয়া বৰুৱা ভাবা সেই ৰাক্ষস মূৰ্তি খন্তেক পাছতে আহি হব উপস্থিত ভাতৃ মোৰ মহাকাল সাক্ষাৎ হব কিয় বাছা আহিলি খন্তেকৰ হেতু কেলৈ বাছা দৈৱকীৰ গৰ্ভত
পাপৰ ফল দেৱতাৰ হাও লাগি উৰি যায় মোৰ সুখৰ সংসাৰ কেলৈনো বাচা নাহিলি দীৰ্ঘজীৱী হৈ সোণৰ পুতলি মোৰ কিয়নো আহিলি এই দুখুলিৰ ভাই আছে শত্ৰুবোৰ দিনে ৰাত্ৰিয়ে মেলে চোৰ পলুৱাই ৰাখিম কাৰ
মই ভাবি পোৱা নাই দৈৱকী কিদৰে লুকুৱাই ৰাখিম পুত্ৰক আমাৰ কংসৰ হাতৰ পৰা ভয় নাই বন্ধু জন্মিছে মৃত্যুৰ জন্য অমৰ সন্তান বহুত সময়লৈ পুত্ৰক তোমাৰ খোজ লোৱা গকুলৰ ফালে গকুলৰ নন্দৰ ঘৰত উপদিশে আহিব মায়া যশোদাৰ বুকুৰ মেলাছে সকলো দুৱাৰ যোৱা শিক্ষে খবৰ হুজুৰ আনাগৈ যুগময়াক আনাগৈ যুগময়াক আকাশবাণী শুনিলা দৈৱকী তুষ্ট আছে আজি বিধাতা পুৰুষ কি কৰিব পাৰে কংস দুৰাশায়ে দিয়া দৈৱকী আকাশবাণীৰ বাক্য শিৰোগত কৰি বুকুত সময় পুত্ৰক খোজ লওঁ গকুলৰ ফালে দৈৱকী দিয়া দৈৱকী
নাই নাই মহাৰাজ আমি ল'ৰা ছোৱালীৰ জন্ম হ'বলৈ দিয়া নাই মহাৰাজ
বুৰণ আৰু গজন ভ্ৰমণ যদিও বা জগতৰ জীৱ যত মানে সকলোৱে মহা সুখে নিদ্ৰাৰ কোলাত কৰে বিচৰণ কিন্তু এই দুৰ্ভগীয়া কংস নাই তোৰ কপালত সেই সুখ ভোগ মুদিলেই দুই চক্ষু মোৰ দখো দিশে দেখা পাওঁ কীৰ্তান্ত্ৰ সদৃশ হীৰত ওলমি থকা তীক্ষ্ণ তৰোৱাল দৈপকীৰ গৰ্ভজাত অষ্টম সন্তান হৌৱা 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 দৈপকীৰ গৰ্ভজাত অষ্টম সন্তান দেও তোক চিৰ বিদায় কালকেতু মহারাজ কোনে মোৰ শয়ন কক্ষত কৰিছে প্ৰৱেশ মহারাজ মই আপোনাৰ সেনাপতি কালকেতু কালকেতু ইমান ৰাতি কালকেতু মহারাজ আপুনি আজি মুখ চিনিব পৰা নাই মহারাজ কালকেতু মহারাজ মই আপোনাৰ সেনাপতি কালকেতু মহারাজ কালকেতু হয় মহারাজ আপুনি মোক চিনিব পৰা নাই মহারাজ মহারাজ কালকেতু হয় মহারাজ মহারাজ আপুনি আজি মোক চিনিব পৰা নাই পাৰিছো কালকেতু কালকেতু মহারাজ আজি অষ্টমী তিথি হয় মহারাজ আজি অষ্টমী তিথি আজি মোৰ প্ৰাণ বৈৰী জন্মিছে জন্মিলেও হয় নাই মহারাজ দৈব্যবাণী দেৱৰ্ষি নাৰদৰ আগজাননী তোমাৰ জানো মনত নাই আছে মহারাজ বিশ্ব ধ্বংসকাৰী কংসময় মোৰ হাততেই বিফল হব দৈব্যবাণী দেৱতাসকল আপোনাৰ চিন্তক নহয় মহারাজ সেইবাবে আপোনাক বিভ্ৰান্ত কৰিছে আৰু কালকেতুক কালকেতুক বিভ্ৰান্ত কৰিব পৰা নাই মহারাজ আৰু সেইবাবে আজি মথুৰাত যত মানে নৰম শিশুৱে জন্মগ্ৰহণ কৰিছে সকল মাতৃৰ কোলৰ পৰা আজৰি আনি শিলত এচৰি হত্যা কৰিছো উত্তম উত্তম কালকেতু আৰু কাৰাগাৰলৈ গৈছিলো মহাৰাজ উত্তপ্ত সখীলৈ হাতে এই চিন্তা কৰি গৈছিলো যে জন্ম লৈছে যদি কোনো শত্ৰুৱে মাতৃৰ কোলৰ পৰা তাকো আনি নাই কৰা মহাৰাজ গৰ্ভৰালত বহে খেল খেলকৈ মোৰ ফালে চাই হাঁহিব লাগিছে তাক গৰ্ভ ফালে আজৰি আনে সেই যে পুত্ৰ নহয় মহাৰাজ সি যে একজনী দেৱলেৱ কন্যা হয় মহাৰাজ কন্যা হওক পুত্ৰই হওক বা কন্যাই হওক এই দৈপকীৰ গৰ্ভজাত অষ্টম সন্তান আৰু মোৰ প্ৰাণবৈৰী
তুমি যোৱাকালকেতো মহারাজ অষ্টম সন্তানৰ চিহ্নহীন আনি দিয়া মোৰ সন্মুখত জীৱাজ্ঞ মহারাজ আৰাবা কাৰাগাৰলৈ মই নিজেই যাম আহক মহারাজ আহক মহারাজ হে আহক মহারাজ এজনী দীপলিপ কন্যা হওক পুত্ৰই হওক বা কন্যাই হওক এই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান আৰু মোৰ প্ৰাণৰ বৈৰী দে দে দৈৱকী সন্তান দে কাল শিশুৰ তেজেৰে বহুত দিনীয়া বিয়া গুচাও নিদিওঁ দাদা তোমাক ইমান নিষ্ঠুৰ হ'বলৈ নিদিওঁ হেটি এটিকৈ ছটি অজান শিশুক ৰাক্ষসৰ দৰে তুমি ডিঙি চেপি হত্যা কৰিলা তাত মই অলপো বাধা দিয়া নাছিলোঁ মাতৃ হৈ ছটি অবুজ শিশুক মৃত্যুৰ মুখলৈ ঠেলি দিছিল আজি এই কন্যা শিশুটিৰ জীৱন মই আচল পাতি ভিক্ষা মাগিছো তাইৰ পৰানো তোমাৰ কিহৰ ভয় দিয়া দাদা মোক বিমুখ নকৰিবা দাদা মোক বিমুখ নকৰিবা দাদা মোক বিমুখ নকৰিবা দাদা মোক বিমুখ নকৰিবা তিৰোতাৰ চকুৰ পানীৰে এই কংসক কৰ্তব্য বিমুখ কৰিব নোৱাৰে সাপ পুত্ৰই হওক বা কন্যাই হওক সকলো সাপ মূৰৰ ওপৰত সাপ পুহি এই কংসই ৰং চাব নিবিচাৰে দে দৈৱকী সহজভাৱে কৈছো সন্তান দে নিদিওঁ দাদা দে দে দৈৱকী সন্তান দে নিদিওঁ দাদা নিদিয় নিদিওঁ দাদা নিদিয় নিদিওঁ কালকেতো মহারাজ দে দৈবকী তোর কেঁচুয়া দে দৈবকী তোর কেঁচুয়া দে দৈবকী তোর কেঁচুয়া দে মহারাজ নিদিয় তই কংসক আজিও বুজিয়াই নাপালে সন্তান দে দে তুমি দেখোন প্ৰস্তৰ মূৰ্তিৰ দৰে চাই ললা আৰু খন্তেক হও বৈদ্যভূমিলৈ লক্ষ্য কৰা তোমাৰ এই কন্যা সন্তানটিকো মই কিদৰে পাতত আচাৰি বধ কৰিম চাম কংস সেই দুই চক্ষুৰে এটি এটি কৰি ছটি সন্তানৰ মৃত্যু দেখিছিল
এই দুই চক্ষুৰেই নিমিষ নমৰাকৈ ছখন নতুন সৃষ্টি নিমিষতে ধ্বংস হৈ যোৱা দেখিছিল। আজিও ঠিক সেইদৰেই চাম। আৰু বসুদেৱ তাৰ কাৰণেই সদা প্ৰস্তুত। আকাশৰ দেৱতা পৃথিৱীৰ মনুষ্য পাতালৰ বাসকে কোনে 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 কন্যা সন্তানক মোৰ হাতৰ পৰা ৰক্ষা কৰিব পাৰে? যা প্ৰাণবলী সকলো যতন যতে ততে মাছ লিখাকালি উপজিছে নিরাপদে মৃত্যুর বারিখার বেগমতী নদী হৃদয়ে রোধিনী মূর্খ বালির ভেতরে হৃদয়ে রোধিনী মূর্খতায় বালির ভেতরে দেৱতাৰ তীব্ৰ গঞ্জনাই শক্তিহেল হব বিন্ধে কংসৰ বুকুত। অসহ্য, অতি অসহ্য। জ্বলি গল, পৰি গল মোৰ সমস্ত শৰীৰ। কালকেতু দিয়া মোক বাহুৰ আশ্ৰয়।